হা কি আছে পানী কে ও আজিৰ এই ভিডিঅ'টো আপোনালোক প্ৰত্যেকজন ব্যক্তিয়ে চোৱাটো উচিত বুলি মই ভাবোঁ কাৰণ আজিকালি সকলোৰে ঘৰত গেছ ষ্টভ থাকে আৰু আমাৰ লগত এনেকুৱা এটা ঘটনা ঘটিলে আপোনালোকে আচৰিত হৈ পৰিব আপোনালোকে যে দেখিছে এই সিলিণ্ডাৰটোৰ ভিতৰত কিন্তু গেছ নাই এই সিলিণ্ডাৰটোৰ ভিতৰত এটা আচৰিত বস্তু আছে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভালেই কিন্তু মানে আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ কিয়নো আজি মানে আপোনালোকক এটা মানে আমাৰ জীৱনত ঘটা ঘটনা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ কিয়নো এই ঘটনাটোৰ লগত জড়িত আপোনালোকৰো বহুত কথা আছে আৰু কালি মানে এনেকুৱা এটা ঘটনা ঘটিলে যিটো ঘটনা হয়তো বহুত মানুহে মানে তেওঁলোকৰ জীৱনত পোৱা নাই আপোনালোকে সাৱধান হ'ব লাগে দেই সাৱধান হ'বৰ বাবেহে মই এই ভিডিঅ'টো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যোৱাকালি আমাৰ লগত এটা ঘটনা ঘটিলে আৰু সেইটো হৈছে যে মানে সিলিণ্ডাৰৰ ভিতৰত সকলোৱে জানে যে গেছ থাকে কিন্তু সিলিণ্ডাৰৰ ভিতৰত গেছ নহয় এটা বেলেগ বস্তু আছে আচৰিত বস্তু মানে আমি চক এনেকুৱা বস্তু সিলিণ্ডাৰৰ ভিতৰত থাকিব পাৰে কিন্তু গ্ৰাহকক যদি এনেদৰে মানে ঠগে তেন্তে কি হ'ব বাৰু কওকচোন আচৰিত কথা মানে আপোনালোকে এই ভিডিঅ' ক্লিপটো চাওক আৰু এই সিলিণ্ডাৰৰ ভিতৰত গেছৰ সলনি কি আছিলে সেইটো চাওক কালি আমাৰ লগত যিটো ঘটনা ঘটিলে মানে আপোনালোকক এই ভিডিঅ' ক্লিপটো দেখাই দিছোঁ চাই লওক তাৰপিছত আমি কি ব্যৱস্থা কৰি আছোঁ সকলোবোৰ কম গতিকে ভিডিঅ'টো চাই লওক এতিয়া কি হ'ল গেছটো মানে পটককৈ নজ্বলা হৈ গ'ল মই বনাই আছিলোঁ তাৰ পটককৈ নজ্বলা হৈ গ'ল কি হ'ল বুলি ভাবিছোঁ কিন্তু গেছটো ইমান হেভি একেবাৰে নাই মানে গেছ তাৰপিছতে হেৰি এতিয়া কি হ'ল বুলি কৈছে আপোনাক মাতি আনিলো ন কি ক'লে আপুনি মানে নতুন যে কিনা 7 দিন হৈছে কিনা 7 দিন হৈছে তাৰপিছত হেৰি ৱেট আছে তো মই দাঙি চালো ৱেট আছে তাৰপিছত হেৰি আকৌ খেতে জুকাই চালে পানী আছে বোলে ভিতৰত এনেকুৱা প্ৰথম মই শুনিছোঁ এনে গেছৰ ভিতৰতো পানী থাকে হয় এয়া পানী আছে পানী ভগৱান এনেকুৱা কৰে নে মানুহে গেছ থাকিলে ধৰিব নোৱাৰে ন পাৰিব আপুনি যেতিয়া আনিছিলে ধৰিব পাৰিছিলে জানো নাই পৰা কি হ'ব এতিয়া এইটো তাত নিব লাগিব গুদামত কাইলৈ নহয় এনেকুৱা কোনে কৰে এইবিলাক কাম ইয়াত নকয় এইটো কোম্পানীৰ বস্তু আমিও যেনেকৈ কেতিয়াবা হৈ যায় কোম্পানীত হৈ যায় নেকি কেতিয়াবা হয় হয় আমিতো গম নাপায় এইটো ভিতৰত যে আই চি যে এইটো মাল সোমাই দিছে গেছ থাকোঁতেতো আমি গম পোৱা নাই পাইছে জানো আপুনি গম পাইছে জানো আপুনি আগতে এনেকুৱা পাইছে পাইছে পায়ে থাকে আজিকালি আমি কিন্তু জীৱনত প্ৰথম পাইছোঁ এই আমি এতিয়া ইমান বছৰ কাম কৰিছোঁ কেলে নাপাওঁ কি আচৰিত কথা গেছৰ ভিতৰত পানী ভৰাই তলত পানী ভৰাই ওপৰত হেৰি কৰি দিছে এইটো গেছ দিছে 1 কেজি 1.5 কেজি গেছটো থাকে নহয় আপুনি এনেকৈ হিলালে এইটো মাত নিদিয়ে ওপৰতো থাকিলে মাত নিদিয়ে কেনেকৈ মাত দিব এই হাৱা নহয় জানো এইটো ঠেলি ৰাখিব এতিয়া এইটো শেষ হ'ল এইটো এনেকৈ কৰিলে মাত দিয়া কাইলৈ লৈ যাব এনেকুৱা কথা দেই বাৰু যাম মোৰহে কষ্ট হ'ল সময়টো এনে নষ্ট আৰু এতিয়া আমি এই সিলিণ্ডাৰটো গুদামলৈ লৈ যাওঁ তেওঁলোকে কি কৰে এতিয়া চাই থাককচোন আৰু এতিয়া আপোনালোকক দেখাম দেই কেনেকৈ মানে এইটো চাউণ্ড কৰি আছে ইয়াৰ ভিতৰত লৰাই দিয়াচোন শুনিছেনে ওলাই গৈছে চাওঁ চাওঁ পানী ওলাই গৈছে উপৰি দেখিছেনে দেখিছে আকৌ লৰাই দিয়াচোন ভৰ্তি হৈ আছে গোটেই মানে আচৰিত কথা এতিয়া কি ব্যৱস্থা কৰোঁ গৈ লওঁ তালৈ এনেকুৱা কৰিলেতো নহ'ব ন বোলা নালাগে নালাগে মই ধুম দিয়া পুৰা পানীয়ে ভৰ্তি হৈ আছে পুৰা গধুৰ দেই হ'ব মই উঠাম তেনেহ'লে সিলিণ্ডাৰটো অনা 7 দিনমান হৈছিল আৰু মই ভাত বনাই থাকোঁতে মানে হঠাতে গেছটো নজ্বলা হৈ গ'ল পিছত মানুহ এজনক মাতি আনি সুধিলোঁ কি হ'ল বুলি তেতিয়া তেওঁ ক'লে যে সিলিণ্ডাৰটোৰ ভিতৰত বোলে পানী আছে আৰু এতিয়া আমি লৈ আহিছোঁ সিলিণ্ডাৰটো গুদামলৈ তেওঁলোকে এতিয়া কি কৰে নাজানো আৰু আপোনালোকে চাই থাককচোন কি হয় এতিয়া আচলতে এই ক্ষেত্ৰত তেওঁলোকৰ কোনো ভুল নাই যিহেতু এইটো ওপৰৰ পৰা আহে ওপৰত ক'ত কি কোনে কৰিছে তেওঁলোকে নাজানে আৰু এতিয়া আমি সিলিণ্ডাৰটো জুখিব লৈছোঁ মানে ইয়াৰ ভিতৰত কিমানখিনি পানী সোমাই আছে এটা সিলিণ্ডাৰৰ ভিতৰত বোলে 29 কেজি থাকে গেছ আৰু এতিয়া আছে এয়া 28 কেজি পানী আছে গম পাইছেনে 1 কেজিহে গেছ আছিলে আৰু এতিয়া জোখা হৈ গ'ল তাৰপিছত এতিয়া আমি এটা নতুন এটা সিলিণ্ডাৰ লৈ যাব লৈছোঁ এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে যে আপোনালোকক সাৱধান কৰোৱা এই সিলিণ্ডাৰটোত যে পানী সোমাই আছে গেছ নাই এই কথাটো আমি আজি 7-8 দিনতে গম পালোঁ বুলিহে আজি এনেকুৱাকৈ ঘূৰাই দিব পাৰিছোঁ কিন্তু যদিহে এই সিলিণ্ডাৰটো 15-20 দিন চলিলে হয় তেতিয়াতো আমি ভাবিলোহেঁতেন যে গেছ খতম হ'ল আৰু নতুনকৈ এটা সিলিণ্ডাৰ আনো নহয়নে গতিকে এনেকুৱা কৰিব নাপায় আচলতে মানুহৰ সময়ৰো মূল্য থাকে আৰু লগতে বহুত কষ্টৰ ফলতহে মানুহে পইচা ঘটে গতিকে এনেকুৱা হ'ব নালাগে গতিকে আপোনালোকে যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক এই ভিডিঅ'টো যাতে সকলোৱে সাৱধান হয় আৰু যাতে কোনো এজন গ্ৰাহকৰ লগতে এনেকুৱা এটা কাম কৰিব নোৱাৰে কাকো যাতে ঠগিব নোৱাৰে